আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ মই এটা সুন্দৰ ৰেচিপি। এইটো হৈছে এয়া শুকান মাছৰ ৰেচিপি। এয়া শুকান মাছ, এইখিনি মই লৈ লৈছোঁ। এইখিনি মই ভালদৰে ধুই লৈছোঁ। আৰু আনফালে এয়া বিলাহী কাটি লৈছোঁ, ডাঙৰ চাইজৰ দুটা। এয়া নহৰু গুচাই লৈছোঁ, এটা নহৰু বাকলি গুচাই লৈছোঁ। আৰু এয়া পিঁয়াজ ডাঙৰ চাইজৰ দুটা ভালদৰে মই কাটি লৈছোঁ। আৰু আনফালে এয়া জলকীয়া আপোনালোকে যিমান খাব মন যায় সিমানখিনি দিব পাৰে, কম বেছি পৰিমাণে দিব পাৰে। এই শুকান মাছৰ ৰেচিপিটো খাবলৈ খুবেই সোৱাদ। আনফালে মই এয়া বনাবৰ বাবে কেৰাহীখনত তেল গৰম কৰি লৈছোঁ। আৰু এতিয়া শুকান মাছখিনি মই ভালদৰে ভাজি ল'ম। অকণমান গেছটো বঢ়াই দিছোঁ। মাছখিনি মই এতিয়া ভালদৰে অলপমান ভাজি লওঁ। তাৰপিছত কেনেকৈ বনাওঁ আপোনালোকে শেষলৈকে চাই থাকক। খাবলৈ বহুতেই সোৱাদ হয়। আপোনালোকেও এবাৰ ঘৰত ট্ৰাই কৰি চাব আৰু কেনেকুৱা পাইছে মোক জনাব। শুকান মাছ বহুতে কয় শুকান মাছটো বহুত গোন্ধ থাকে, কিন্তু এনেকৈ বনালে অলপো গোন্ধ পোৱা নাযায় আৰু খাবলৈও বহুত টেষ্টি হয়। এতিয়া মাছখিনি মোৰ প্ৰায় ভজা হৈ গৈছে। সেইখিনি ভালদৰে মই এতিয়া কাঢ়ি ল'ম আৰু সেইখিনি তেলতে মই বাকী কামখিনি কৰিম। এয়া চাওক, মাছখিনি ভালদৰে ভজা হৈ গৈছে। এয়া ভাজি কাঢ়ি ল'লোঁ আৰু সেইখিনি তেলতে মই এতিয়া নহৰুখিনি দি দিছোঁ। একেলগে পিঁয়াজ আৰু জলকীয়াখিনিও মই দি ইয়াত ভালদৰে অলপ সময়ৰ বাবে ভাজি ল'ম। আপোনালোকে কোনে কোনে এই খাব ভাল পায়, শুকান মাছ খাবলৈ ভাল পায় অলপ কমেণ্ট কৰি জনাব দেই। পিঁয়াজখিনি মই গোটেই দি লৈছোঁ। অলপ ৰঙচুৱা হোৱালৈকে ভাজিব লাগিব। ভাজি লৈছোঁ। এতিয়া ইয়াত মই জলকীয়াখিনি দি দিছোঁ আৰু এনেদৰে লৰাই দিছোঁ। এতিয়া মই ইয়াত প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ আৰু অকণমান হালধিও দি দিওঁ। নিমখ আৰু হালধি সোৱাদ অনুযায়ী দিয়া হ'ব। যিমান পৰিমাণৰ বস্তু হয় সেই অনুমান হিচাপে দি দিলেই হ'ল। এইখিনি এতিয়া ভালদৰে লৰাই দিছোঁ আৰু অলপ সময়ৰ বাবে গেছটো কমাই মই ঢাকনিখন লগাই দিছোঁ। গেছটো অলপ মই ল' ফ্লেম কৰি দিছোঁ, যাতে এইখিনি ভাপত ভালদৰে সিজি যায়। এনেদৰে কিছু সময় ভজাৰ পিছত আৰু এবাৰ মই ঢাকনিখন গুচাই এইখিনি লৰাই দিওঁ। দেখিছেনে, অকণমান ভজা হৈ গৈছে, অলপ ৰঙচুৱাৰ নিচিনা হৈছে। এনেদৰে অলপ সময় ভাজিব লাগিব। বেছি সময় নালাগে, অলপ সময় ভাজিলেই হ'ল। আৰু এতিয়া মই ইয়াত কাটি লোৱা বিলাহীখিনিও দি দিম। আপোনাৰ তাত যদি মাছ বেছিকৈ থাকে বা বেছিকৈ বনাব লগা হয়, তেতিয়া বিলাহী আৰু পিঁয়াজৰ পৰিমাণটো আপুনি বঢ়াই দিব পাৰে। অলপমান মই কম পৰিমাণত লৈছোঁ। বিলাহীখিনি অলপমান ভাজি ল'ম আৰু সেইখিনি ঢাকনি মেলি কিছু সময় থৈ দিম। আৰু কিছু সময় পিছত এনেদৰে ঢাকনি গুচাই চাইছোঁ, বিলাহীখিনি ভালদৰে অলপমান সিজিছে। আৰু অলপ সময় মই লৰাই আছোঁ। এনেদৰে অলপ কিছু সময় লৰাই ভাজিব লাগিব। এয়া দেখিছেনে, ছাইডৰ
এতিয়া এইখিনিও ভালদৰে মিহলি কৰি কিছু সময় লৰাই থাকিম। তাৰপিছত আৰু অকণমান সময়ৰ বাবে ঢাকনিখন লগাই দিম। দেখিছে প্ৰায় ভজা হৈ গৈছে, চাইডৰ পৰা তেল ওলাই আহিছে। এইখিনি সম্পূৰ্ণৰূপে ভজা হৈ গৈছে। ইয়াত আপুনি কোনো ধৰণৰ মছলা দিবৰ প্ৰয়োজন নাই। অকল কেঁচা নহৰু, জলকীয়া আৰু পিঁয়াজ দিলে হয়। তথাপিও মই ইয়াত অলপমান স্মেলটো ভাল আহিবৰ বাবে কচুৰি মেথি দিছোঁ। কচুৰি মেথিৰ গোন্ধটো ভাল লাগে, সেইবাবে মই ইয়াত অলপমান দি দিছোঁ। নিদিলেও হয়, এনেদৰেই খাবলৈ ভাল হয়। আপুনিও এবাৰ ঘৰত বনাই খাই চাব। এয়া মোৰ শুকান মাছৰ চাটনি ৰেডি।